হেল্ল' গাইজ, আসসালামু আলাইকুম এণ্ড নমস্কাৰ। মোৰ চেনেল আলমিনাছ কিচেনছলৈ আপোনালোকৰ স্বাগতম। মই আজি বনাম কাটলা মাছৰ সৈতে পটল আৰু আলুৰ জোল। ইয়াৰ বাবে মই দুটা মিডিয়াম চাইজৰ পিঁয়াজ লৈ লৈছোঁ, দুটা সৰু চাইজৰ নহৰু আন 5-6টামান কেঁচা জলকীয়া লৈ লৈছোঁ। তেনেহ'লে আপোনালোকে চাই থাকক মোৰ ৰেচিপি কাটলা মাছৰ সৈতে পটল আৰু আলুৰ জোল কেনেকৈ বনাম, ষ্টেপ বাই ষ্টেপ চাই থাকক। মছলাখিনি মই এতিয়া পেষ্ট কৰি ল'ম। তাৰ বাবে মই এখন মিক্সি জাৰ লৈ লৈছোঁ। মই পিঁয়াজটো সৰু সৰুকৈ কাটি লৈছোঁ। এনেকৈ জলকীয়াখিনি দি আছোঁ, নহৰুখিনি দি দিম। এতিয়া মোৰ মছলাটো পেষ্ট কৰা হৈ গ'ল। আনফালে মই আলু আৰু পটলটো এনেদৰে কাটি ভালদৰে ধুই লৈছোঁ। এতিয়া মই আলু আৰু পটলটোত অলপ মছলা এড কৰিম। কি দিওঁ চাই থাকক আপোনালোকে। নিমখ দিছোঁ অকণমান, হাফ চামুচ হালধি গুড়ি দিছোঁ, হাফ চামুচ জলকীয়া গুড়ি দিছোঁ আৰু অলপমান জিৰা আৰু ধনিয়া গুড়ি দিছোঁ। এতিয়া মই আলু আৰু পটলটো ভালদৰে সানি ল'ম। মোৰ সানা হৈ গ'ল ভালদৰে। এতিয়া মই ভাজি ল'ম আলু আৰু পটলটো ভাল। মই দুইফালে দুটা কেৰাহী দি লৈছোঁ। এটাত মই মাছটো বনাম আৰু এটাত মই পটলটো ভাজি ল'ম। মই মাছৰ বাবে কেৰাহীটো তেল দি দিছোঁ। তেলটো গৰম হৈ গৈছে এতিয়া। আৰু আনফালে পটল আৰু আলুটো ভজাৰ বাবেও তেল দিছোঁ, এইটোও গৰম হৈ গৈছে। মই মছলাটো দি দিছোঁ ইয়াতে, ভালদৰে লৰাই দিম। ভাজি ল'ম ভালদৰে ৰংচোৱাকৈ। তেলটো গৰম হৈ গৈছে। ইয়াত এতিয়া পটল আৰু আলুটো দি দিম। ভালদৰে লৰাই দিব। গেছটো ল' টু মিডিয়াম ৰাখিব। মই এতিয়া পটল আৰু আলুটো ঢাকি দিম। এতিয়া পিঁয়াজটো মোৰ ভজা হৈ গৈছে। ইয়াত এতিয়া মই মছলা এড কৰিম। নিমখ দিছোঁ, সোৱাদ অনুসৰি আপোনালোকে দি দিব। মই এচামুচ দি আছোঁ। হালধি গুড়ি দি আছোঁ এচামুচ, জলকীয়া গুড়ি এচামুচ দি আছোঁ। মই হাফ চামুচ জিৰা আৰু ধনিয়া গুড়ি দি আছোঁ আৰু অলপ পিছত দিম। ভালদৰে লৰাই দিব, অলপমান হ'বলৈ দিব। পানী দি দিছোঁ, ভালদৰে লৰাই দিব। অলপমান উতলিব দিব পানীটো। পটলটো লৰাই দিব মাজে মাজে। মোৰ জোলটো উতলি গৈছে। এতিয়া মই মাছ ইয়াতে দি দিম। গেছটো হাইত ৰাখিব। মই ঢাকি দি আছোঁ ঢাকনিৰে। আলু আৰু পটলটো মোৰ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া নমাই ল'ম। আলু আৰু পটলটো মই নমাই ল'লোঁ। এতিয়া মাছটো মোৰ হৈ গৈছে। এতিয়া নমাই ল'ম। মই এইটো কেৰাহীতে মই পটল আৰু আলুটো বনাম, সেইবাবে মই মাছটো নমাই ল'ম। মই মাছটো বনাওঁতে যোনটো মছলা ভাজিছিলোঁ, সেই মছলাৰ পৰা অলপমান আগতে উঠাই ৰাখিছিলোঁ। এইটো পটল আৰু আলুটোত দিবৰ কাৰণে মই কেৰাহীটোত দি আছোঁ। আলু আৰু পটলটো দি আছোঁ। ভালদৰে লৰাই দিব। অলপমান লৰাৰ পিছত ইয়াতে পানী এড কৰি দিব। গেছটো হাইত ৰাখিব। পানীটো কমি যোৱাৰ পিছত ইয়াত পানী এড কৰিব। যি পৰিমাণৰ আপোনালোকক জোল লাগে সেই পৰিমাণৰ পানী এড কৰিলে হ'ল। জিৰা ধনিয়াৰ গুড়ি অলপমান এড কৰিছোঁ। মোৰ চব্জিটো একেবাৰে ৰেডি হৈ গৈছে, উতলি গৈছে ভালদৰে। এতিয়া মই ইয়াত মাছ এড কৰিম। মোৰ আলু আৰু পটলৰ সৈতে মাছৰ জোলটো একেবাৰে ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিলোঁ। এয়া মোৰ ৰেচিপি ৰেডি। একেবাৰে কাটল মাছৰ সৈতে পটল আৰু আলুৰ ৰেচিপিটো খাবলৈ একেবাৰে ৰেডি হৈ গ'ল।
আপোনালোকে এনেদৰে বনাই খাবচোন, বহুত টেষ্টফুল হয়। কাটলা মাছৰ সৈতে পটল আৰু আলুৰ জোলটো মোৰ ৰেডি হৈ গ'ল। চালে ন কিমান ধুনীয়া এটা কালাৰ আহিছে। এনেদৰে বনাই খাবচোন, বহুত টেষ্টফুল হয়। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহ'লে যেতিয়া মোৰ নেক্সট ভিডিঅ' আহে আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যনটো পাই যাব। থেংক ইউ ছ' মাছ এণ্ড বাই বাই।